নমস্কাৰ মানে আজি কিছু দিনৰ পৰা বহুতেই আমাক মেছেজ কৰি সুধি আছে, আনকি কমেণ্টতো সুধিছে যে আপোনালোকে আৰু ছোৱালীজনীয়ে কেনেকৈ জেএনবিত ছিট পালে বা কেনেকৈ পঢ়িছিলে বা কেতিয়া অনলাইন এপ্লিকেশ্যন খোল খায় বা কেতিয়া অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট কেতিয়া, কেনেকৈ পঢ়িব লাগে, এনে ধৰণৰ প্ৰশ্ন কিছুমান সুধি আছে। আৰু তাৰ বহুত মানুহে সুধিছে, বহুতেই কৈছে যে আমাক ভিডিঅ' আকাৰে বনাই পেলাই এটা ভিডিঅ' বনাবচোন তাৰ ওপৰত। সেইটো কাৰণে সকলোকে হ'ব বুলি কৈ থৈছিলোঁ যে হয় ভিডিঅ' এটা বনাম, জনাম, উচিত সময় আহক ভিডিঅ'টো বনাম। এতিয়া উচিত সময়টো আহি গ'ল, যিহেতু অলৰেডি অনলাইন এপ্লিকেশ্যন চলি আছে। 29 জুলাই লাষ্ট ডেট, সেইটো মনত ৰাখিব। 29/7/2025 লাষ্ট ডেট এই এণ্ট্ৰেঞ্চ পৰীক্ষাটো, ছিট পৰীক্ষাটো দিবৰ কাৰণে, ছিট এক্সামটো দিবৰ কাৰণে সেইটো আপোনালোকৰ লাষ্ট ডেট। এইটো অনলাইন এপ্লিকেশ্যন ফৰ্ম জমা হৈ আছে, চলি আছে। আপোনালোকে 29 তাৰিখৰ আগত এপ্লিকেশ্যন কৰক পৰীক্ষাটো দিবৰ কাৰণে। তাৰপাছত আপোনালোকে কেনেকৈ গম পাব এক্সামটো কেতিয়া হ'ব, কি কথা, এইখিনি কথাৰ কাৰণে আপোনালোকে গুগলত JNV, জে ফৰ জৱাহৰ, এন ফৰ নৱোদয়া, ভি ফৰ বিদ্যালয়া, জৱাহৰ নৱোদয়া বিদ্যালয়া, চমুকৈ JNV বুলি গুগলত মৰাৰ লগে লগে প্ৰথমতে এটা ৱেবছাইট আহিব JNV বুলি। তাতে আপোনালোকে মাৰি দিব, ক্লিক কৰি দিব, তাতে আপডেটবিলাক পাই থাকিব কেতিয়া এক্সাম হ'ব। এক্সাম গোটেই অসমত একেলগে একেটা তাৰিখতে এক্সাম হ'ব। আপোনালোকে জাষ্ট তাত চাই থাকিলেই হ'ল কেতিয়া এক্সাম হ'ব। আমাৰ গোসানী এক্সাম কেতিয়া হৈছিলে? আমাৰ গোসানী এক্সাম জানুৱাৰীত হৈছিলে। গতিকে আপোনালোকে এপ্লাইটো কৰি থৈ দিয়ক আজিকালিৰ ভিতৰতে। 29 তাৰিখে লাষ্ট ডেট আছে। এতিয়া দ্বিতীয় প্ৰশ্নটো আছিল কেনেকৈ পঢ়িছিলে, কি কৰিছিলে, কেনেকৈ পঢ়ি পেলাই তাই পাছ কৰিছিলে। হয়, এইটোহে ইম্পৰ্টেণ্ট কথা। এপ্লাইটোতো হ'বই, এক্সামটোও দিব পাৰিব, সহজ কথা। কিন্তু কেনেকৈ দিব, কেনেকৈ পঢ়িলে আপোনালোকে পাছ কৰিব পাৰিব, আমি গাৰ্জেন হিচাপে আমি তাইক কেনেকৈ পঢ়াইছিলোঁ বা কেনেকৈ পঢ়া দেখিছিলোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া। 1 নম্বৰতে আপোনালোকে এখন কিতাপ কিনিব লাগিব। সেইখন হৈছে জিবিডিৰ নৱোদয় এখন গাইড বুক আছে। আপোনালোকে কিতাপখন আছেনে? এতিয়া আছে, ওলাই আছোনে কিতাপখন? এই কিতাপখন আপোনালোকে কিনিব লাগিব। জিবিডিৰ কিতাপ এখন হ'ল নৱোদয় গাইড বুক। ইয়াতে যিকেইটা ছাবজেক্ট আছে, মেইনলি ইয়াতে দুটা ছাবজেক্টত বেছি গুৰুত্ব দিব লাগিব, আৰু সেই ছাবজেক্ট দুটাৰ কাৰণে আপোনালোকে টিউশ্যনো দিব পাৰে। টিউশ্যন দিয়াটো জৰুৰী। কিতাপখন এইখন নৱোদয় বিদ্যালয়, ফ্ৰণ্ট কেমেৰাৰ কাৰণে হাতপুথি বুলি আছে, দেখিছেনে? হাতপুথি বুলি আছেনে কি বুলি আছে? বাছনি পৰীক্ষাৰ সহায়িকা। এই জিবিডিৰহে ল'ব। মানে আমাৰ ছোৱালী জিবিডি পঢ়িছে, আৰু যিমান পাছ কৰিছে চবেই জিবিডিয়ে। আমাৰ যিজন শিক্ষকে তাইক টিউশ্যন লৈছিলে, সেই শিক্ষকজনে এখন কিতাপৰ ৰিকমেণ্ডেশ্যন কৰিছে, আৰু হয়তো সকলোৱে আপোনালোকক এখন কিতাপ ৰিকমেণ্ড কৰিব। কাৰণ জিবিডিৰ বিষয়ে যিসকলে জানে আৰু তেওঁলোকে এখন সুন্দৰ হাতপুথি এখন নিৰ্মাণ কৰে প্ৰতি বছৰে। আপোনালোকে 2026 চনৰ এখন 2025 আছিলে, আপোনালোকে 2026 চনৰ 25-26 চনৰ এখন লৈ ল'ব। এখন 24-25 আছিলে চাগে, এখন 2025 আপোনালোকে 2026 এখন লৈ ল'ব। এইখন কিতাপ ফ'ল' কৰিব লাগিব। ইয়াতে আপোনাৰ ছাবজেক্ট আছে 4টা আছিল নেকি ছাবজেক্ট? মানসিক দক্ষতাৰ পৰীক্ষা, এটা হৈছে পূৰ্বৱৰ্তী বৰ্ষৰ প্ৰশ্নকাকতৰ সমিধান। ইয়াতে সূচীপত্ৰ যিটো দিছে কিতাপখনৰ মতে, কিন্তু আপোনালোকে পঢ়িব লাগিব মানসিক দক্ষতা পৰীক্ষা, মানে ৰিজনিং যিটো কোৱা ৰিজনিং। এইটোত বেছি গুৰুত্ব দিবৰ কাৰণে ইয়াতে বহুত মাৰ্ক আছে, ইয়াতে নম্বৰ বেছি আছে। আমাৰ ডাঙৰে সৌভাগ্যবশতঃ ৰিজনিঙত অলপ ভাল আছিলে তাই। মেথছত যদিও অকণমান কমজুৰি, কিন্তু ৰিজনিঙত তাই ভাল আছে। ৰিজনিঙত চাগে আটাইকেইটাই শুদ্ধ হৈছে চাগে। গতিকে মানসিক দক্ষতাত বা ৰিজনিঙত আপোনালোকে গুৰুত্ব দিব লাগিব। আৰু পাটিগণিত অংকখিনিৰ কাৰণে আপোনালোকে এজন শিক্ষক বাছি লওক। এজন ভাল শিক্ষকক দায়িত্ব দিয়ক আৰু ঘৰতো পঢ়াব। পাটিগণিতত যিখিনি বস্তু আছে ইয়াতে গোটেইখিনি লিখাই আছে, কি পঢ়িব লাগিব তাত, যিহেতু কিতাপখন সেইকাৰণে হাতপুথিখন ল'ব লাগিব। ভাষা জ্ঞানখিনি আমাৰ যিখিনি তাই বৰ্তমান 6ত পঢ়ি আছে, তাৰে ভাষা জ্ঞান কিছুমান বানানবিলাক শুদ্ধকৈ শিকাওক। ভাষা জ্ঞানত ইমান মাৰ্কো নাই, আৰু গুৰুত্ব দিবও লাগে। ভাষা জ্ঞানতো যথেষ্টখিনি মাৰ্ক আছে যদিও, যিহেতু ভাষাটোত অলপ দখল থাকেই। আমি যিহেতু অসমীয়া, নিজৰ ভাষাটো দখল থাকিব। টিউশ্যন দিছিলোঁ। যদি মই এটা কথা কওঁ, যদি মৰিগাঁওসকলৰ কাৰণে এইটো কথা খুব ভাল হ'ব। মৰিগাঁও যিসকল আমাৰ ওচৰে পাজৰে বাসিন্দা, তেওঁলোকে বিচাৰে ল'ৰা ছোৱালীসকলক দিবৰ কাৰণে, বিক্ৰম নাথ বুলি হাতীবাজাৰত এটা কোচিং চেণ্টাৰ আছে, অকল JNV কোচিং চেণ্টাৰ হয়। বেষ্ট ডিচেম্বৰৰ পৰা কৰে নেকি? নহয়, নৱেম্বৰৰ পৰা 3 মাহ তেওঁ কোচিং কৰে। তেওঁ এই ইনষ্টিটিউটৰ পৰাই এবাৰ 30-40 জনে পাছ কৰিছে 80 জনৰ ভিতৰত। মানে তেওঁ নাম জ্বলা হৈ আছে বৰ্তমান এই মৰিগাঁও জিলাৰ ভিতৰতে। তেওঁক চিনি পায় চবেই, আৰু তেওঁ তাত টিউশ্যন কৰিলে যি যোগ্যজনে মানে তেওঁক আৰু যোগ্য কৰি বনাই তেওঁ পাছ কৰাই দিয়ে। গতিকে
বিক্ৰম নাথক আপোনালোকে যোগাযোগ কৰিব পাৰে বা আমাক সেই হিচাপে ফিজ আমাৰ ঘৰৰ ওচৰতে ফিজো লয় ফিজটো থাকিবই ইমান কষ্ট কৰি 3 মাহ পঢ়াব ফিজটো ল'ব সেইটো ক'বই নালাগে ফিজটো তেওঁলোকৰ লগতে পাতি ল'ব আমাৰ লগত কোনো কথা নাই আপোনালোকে যদি তেওঁৰ লগত যোগাযোগ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আমি তেওঁলোকৰ লগত যোগাযোগ কৰি দিম আৰু ভিডিঅ' এটা বনাই দিম বাৰু তেওঁক লৈ 2 নম্বৰতে টিউশ্যনটো দিবই টিউশ্যন দিয়াৰ উপৰিও আপোনালোকে কনচেপ্টবিলাক ক্লিয়াৰ হৈছে নাই ঘৰত চাব কিন্তু তাৰ টিউশ্যনটো কৰিবই কাৰণ সমূহীয়া টিউশ্যন এটা কৰিব এজনক অকলেতো তাৰ টিউশ্যন লোৱাৰ সময় নাই বা টিউশ্যন মাষ্টৰজনৰ সময় নাথাকিব এজন ল'লেও বা বহুত পইচা দিব লাগিব অকলে ল'বলগীয়া হ'লে গতিকে আপোনালোকে ঘৰত চোৱাটো খুবেই জৰুৰী তাই কনচেপ্ট ক্লিয়াৰ হৈছে নাই মানে মই আকৌ এবাৰ কৈছোঁ মেথছখিনি আৰু ৰিজনিংখিনিত যদি তাই যদি ভাল হয় তাই বা সি যদি ভাল হয় সি যদি 100% যদি সি কনচেপ্ট ক্লিয়াৰ কৰে তাক ৰাখিব নোৱাৰে ইজিলি পাছ কৰি যাব পাৰিব আৰু OBC সকলৰতো ভালেই OBC ST সকলৰ ভালেই ৰিজাৰ্ভেশ্যন থাকে 10% 20% আৰু জেনেৰেলখিনিও কাৰণে অলপ বেয়া বুলি ক'ব বিচাৰোঁ কিহৰ কাৰণে কিন্তু বেয়া নহয় আপোনালোকৰ বেছি লাভেই হয় কাৰণ আপোনালোকে খৰচি মাৰি পঢ়িব বেছিকৈ মাৰ্ক পাব লাগিব বেছিকৈ মাৰ্ক পাবলৈ বেছিকৈ পঢ়িব লাগিব বেছিকৈ পঢ়িলে আপোনালোকৰ কাৰণে ভাল পাছ কৰিবই আৰু জেনেৰেল হেৰিত বেছি থাকে বাৰু জেনেৰেলত বেছি থাকে OBC আৰু তেওঁলোকৰ অকণমান কিবা 1-2 মাৰ্ক ইফাল সিফাল হ'লেও মানে পাই যায় আৰু কিন্তু পঢ়িব লাগিবই পঢ়াটো ধৰোঁ আমাৰ ডাঙৰাই ইমান এলেহুৱা যদিও প্ৰথম অৱস্থাত তাই দুৰ্বল হৈছিল যদি আছিল পঢ়িব প্ৰথম এলাহু কৰিছিলে কিন্তু পিছলে তাই একদম লাগি গৈছে বহুত কষ্ট কৰিছে যথেষ্টখিনি মানে ইমানো নপঢ়ে কিন্তু তথাপি তাই এভাৰেজ যিটো পঢ়িছিল সেইটোতকৈ মানে বেছি পঢ়া হৈছিল আৰু তাই কনচেপ্ট তাই য'ত ক্লিয়াৰ নহয় মই ঘৰত আগত ক্লিয়াৰ কৰোঁ তাই যেতিয়া তাত পঢ়াই কিবা এটা মেথডত পঢ়ায় শিক্ষকে কিবা এটা মেথডত পঢ়াব মেথডত পঢ়াই কিন্তু সেই মেথডত তাই কেতিয়াবা হয়তো কনচেপ্টটো ক্লিয়াৰ বুজি নাপাব পাৰে তেতিয়া মই ঘৰত সোধোঁ কিবা বাকী আছে কোন বুজি নোপোৱা কিবা আছে যদি মোক দেখাই মই আকৌ কনচেপ্টটো মই ঘণ্টা ধৰি কনচেপ্টটো ক্লিয়াৰ কৰাৰ লাগি যাওঁ আপোনালোকে পিতৃ বা মাতৃ যিকোনো এগৰাকীয়ে এনেকৈ টাইম দিব লাগিব জেনেৰেল কোৰ্চৰ নিচিনা নহয় তাই যদি আৰু ভালকৈ পঢ়িলেহেঁতেন কিন্তু আৰু বেছি মাৰ্ক পালেহেঁতেন ইমান ভালকৈ বেছি নপঢ়ে অকণমান সময়হে পঢ়ে অকণমান সময়ে পঢ়ে আৰু মাকৰ সময়ে নাথাকে পঢ়াবলৈ যিখিনি সময় চাওঁ ময়ে চাওঁ আৰু সৰু আইকো চাই মেলি যে পালে ইমানখিনি গতিকে ইমানখিনিয়ে কথা আৰু কিবা বিশেষ জানিবলগীয়া থাকিলে আপোনালোকে JNV ৱেবছাইটত গোটেইখিনি বস্তু পাব আপডেট পাব JNVত চাই দিব আৰু কিছুমান ইউটিউব চেনেল আছে আপোনালোকে ইউটিউব চাৰ্চ কৰিব JNV টিউটৰিয়েল বুলি চাৰ্চ কৰিব বা JNV জৱাহৰলাল নেহৰু বিদ্যালয় এনেকৈ মাৰিলে আপোনালোকে এটা ভিডিঅ' চালে তাৰ আনুষংগিক ভিডিঅ'বিলাক পায়ে থাকিব সেইবিলাক চেনেলবিলাক ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ যদি আৰু কিবা জানিবলগীয়া থাকে আমাক কমেণ্ট কৰি জনাব পৰৱৰ্তী লাগিলে আমি আকৌ এটা ভিডিঅ' বনাই পেলাই আপোনালোকৰ জানিবলগীয়াখিনি আমি জনাব চেষ্টা কৰিম আজি ভিডিঅ'ত ইমানখিনিয়ে আশা কৰোঁ এই ভিডিঅ'ৰ পৰা আপোনালোক উপকৃত হ'ব আকৌ মনত কৰিছোঁ লাষ্ট ডেট 29 জুলাই 29/7/2025 মনত ৰাখক তাৰ আগতে এপ্লাইটো কৰি থৈ দিয়ক এক্সামটো দিয়ক এক্সামত পাছ কৰিলে বিশেষকৈ ছোৱালী মানুহৰ কাৰণে এইটো এটা বেটাৰ লাইফ আমাৰ অসমত থাকি গাঁৱৰ জেগাত থাকি গাঁৱৰ ঠাইত থাকি বেটাৰ লাইফ আৰু আমাৰ ইয়াৰ কোচিং চেণ্টাৰ যিজন টিচাৰ তেওঁৰ ইয়াতে কোচিং চেণ্টাৰ কেইবাটাও আছে আপোনালোকক যদি ইয়াৰ বিষয়ে ভিডিঅ' লাগে চৰাইবাহীত আছে কোমোৰাগুৰিত আছে আৰু এতিয়া আকৌ যদি ষ্টুডেণ্ট যদি বাঢ়ে তেওঁ বঢ়াব আৰু তেওঁ লাগিলে ফেকাল্টিও বঢ়াব তেওঁ এতিয়া অকলেই কৰি আছে যিহেতু তেওঁৰ অতি বেছি যদি ষ্টুডেণ্ট থাকে 200-250 হয় পাৰ ইয়াৰত এতিয়া যদি বাঢ়ি যায় 500 ক্ৰছ কৰে তেতিয়াহ'লে হয়তো কোচিং চেণ্টাৰ বঢ়াব তেওঁ খুব ধুনীয়া পঢ়ায় গতিকে আপোনালোকক তাৰ বিষয়ে তেওঁৰ বিষয়ে এটা তেওঁৰ বিষয়ে তেওঁৰ লগত চিনাকি কৰি দিব লাগে বা যদি বিচাৰে তেওঁৰ বিষয়ে অলপ বেছিকৈ জনাটো তেতিয়াহ'লে তেনেকুৱা এটা ভিডিঅ' বনাম আপোনালোকে কমেণ্ট কৰি জনাব সকলো চাই থকাৰ কাৰণে ধন্যবাদ।